মৰমৰ মেট্ৰিক কেণ্ডিডেটসকল, তোমালোকলৈ বুলি এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি খুবেই গুৰুত্বপূৰ্ণ কেইটামান কথা আলোচনা কৰিম, যিকেইটা কথাই আমাক আগন্তুক মেট্ৰিক পৰীক্ষাৰ ফলাফল ভাল কৰাত খুবেই সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত আমি মেইনলি আলোচনা কৰিম মেট্ৰিকৰ সেই ৰুটিনৰ ওপৰত। ইয়াৰ উপৰিও আমি কিদৰে প্ৰিপাৰেশ্যন কৰি যাম, কি ধৰণে পঢ়িলে আমি এটা সুন্দৰ ৰিজাল্ট কৰিব পাৰিম, এই গোটেইখিনি কথা সুন্দৰকৈ আলোচনা কৰিম। গতিকে সময় বেছি অপব্যয় নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে এই ৰুটিনখন হয়তো বহুতো কেণ্ডিডেটে পাইছে, যদি পোৱা নাই ইয়াৰ স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰে। আৰু যদি পাইছে মই এইখিনি কথা এবাৰ থুলমূলকৈ কৈ দিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ 15 ফেব্ৰুৱাৰীৰ পৰা কি হ'ব, আমাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব 3 মাৰ্চলৈ। 15 ফেব্ৰুৱাৰীত থাকিব ইংৰাজী, 17 ফেব্ৰুৱাৰীত থাকিব আমাৰ MIL অৰ্থাৎ এছামিজ, 21 ফেব্ৰুৱাৰীত থাকিব জেনেৰেল মেথছ, 24 ফেব্ৰুৱাৰীত থাকিব জেনেৰেল ছায়েন্স, 27 ফেব্ৰুৱাৰীত থাকিব সমাজ বিজ্ঞান, 3 মাৰ্চত থাকিব আমাৰ ইলেক্টিভ ছাবজেক্টৰ এক্সামটো। ইয়াৰ উপৰি 21 আৰু 22 জানুৱাৰী তাৰিখত কি হ'ব, প্ৰেক্টিকেল এক্সামবিলাক হ'ব। এই গোটেইখিনি কথা আমি ইতিমধ্যে গম পাইছোঁ। আৰু এইখিনি কি কৰিব, তোমালোকে লিখি কিনে যদি সেইখন আছে ৰুটিনখন মাৰি থ'বা। ৰুটিনখনত কেতিয়াবা চোৱাত খেলি মেলি লাগে, কাৰণ কিছুমান ছাবজেক্টৰ নাম মানে কি আৰু বহুতবাৰ লিখা আছে, খেলি মেলি লাগিব পাৰে। নিৰ্দিষ্ট ডেট ৱাইজ ছাবজেক্টকেইটা লিখি কিনে টেবুলৰ ফ্ৰণ্টত ৱালত ৰাখি থৈ দিবা। এইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, যিহেতু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আমাৰ এক্সাম। এতিয়া কথাটো হ'ল, আমাৰ হাতত ডিচেম্বৰ জানুৱাৰী এই দুটা মাহ আছে। এতিয়া ডিচেম্বৰ মাহটোত আমি কি কৰিম, এটা ভাল ফলাফল পাবৰ কাৰণে চাই ল'বা। হয়তো এতিয়া বহুতো কেণ্ডিডেটৰ কি হৈছে, বহুতো কেণ্ডিডেটৰ প্ৰতিটো ছাবজেক্ট কি হৈছে, কমপ্লিট হৈছে, মানে এবাৰ কমপ্লিট হৈ গৈছে। বা বহুতো কেণ্ডিডেটৰ এতিয়ালৈ কি হৈছে, ছাবজেক্টৰ কোনোবাটো ছাবজেক্টৰ কেইটামান চেপ্টাৰ বা কোনোবাটো চেপ্টাৰ এটা দুটা এনেকুৱা চেপ্টাৰ কি হৈ গৈছে, কমপ্লিট হ'ব এতিয়াও বাকী আছে। গতিকে এই ডিচেম্বৰ মাহটো সময় আছে। এই ডিচেম্বৰ মাহটোত যিসকল কেণ্ডিডেটৰ 2-এটা চেপ্টাৰ কমপ্লিট হ'ব বাকী আছে, কি কৰা, টোটেলি কমপ্লিট কৰি লোৱা। ডিচেম্বৰ মাহটোতে এইখিনি সময় পাইছা। জানুৱাৰী মাহটোত আমি নতুন চেপ্টাৰ ষ্টাৰ্ট কৰাৰ কথা কেতিয়াও নাভাবোঁ। আৰু যিসকলৰ অলৰেডি কমপ্লিট হৈছে তেওঁলোকে এই ডিচেম্বৰ মাহটো ফুলি ৰিভিজনত লাগি যোৱা। এতিয়া জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা, অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথমৰ পৰা তোমালোকে কি কৰিবা, তোমালোকক মই এটা ষ্ট্ৰেটেজি কৈ দিছোঁ। এই ষ্ট্ৰেটেজি মতে তোমালোকে যাবলৈ চেষ্টা কৰিবা, আগবাঢ়িবলৈ চেষ্টা কৰিবা, নিশ্চয় এটা ভাল ফলাফল পাবা। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখলৈ তোমালোকক মই এটা প্লেন কৈ দিছোঁ। এইকেইদিন যিহেতু স্কুলৰ কোনো যোৱাৰ কথাই নাই, ঘৰতে থাকিবা। প্ৰতিদিনে তোমালোকে 3টাকৈ ছাবজেক্ট টাচ কৰিবা। কি প্ৰচেছত কৰিবা মই তোমালোকক কৈ আছোঁ। ধৰি লওক তোমালোকে কি কৰিলে, ৰাতিপুৱা পৰা 4 ঘণ্টা সময়, 3.5 ঘণ্টা 4 ঘণ্টা সময় এটা ছাবজেক্ট ল'লা। যিহেতু তোমালোকৰ এবাৰ কি হৈ আছে, কমপ্লিট হৈ আছে। এতিয়া আমি কিহত গৈ আছোঁ, ৰিভিজনত গৈ আছোঁ। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ৰিভিজনত গৈ আছোঁ, কাৰণ আমি ডিচেম্বৰ মাহটো কমপ্লিটত ধৰি লৈছোঁ। এতিয়া ধৰি ল'লোঁ, মই এটা উদাহৰণ হিচাপে কৈ গৈছোঁ। জানুৱাৰী মাহৰ প্ৰথমৰ পৰা তোমালোকে কি কৰিবা, ধৰি ল'লোঁ ৰাতিপুৱাৰ পৰা 3.5 ঘণ্টা সময় এটা ছাবজেক্ট ল'বা। ধৰি ল'লোঁ তুমি ছায়েন্সে ল'লা। সেই ছায়েন্সৰ যি এটা দুটা চেপ্টাৰ যি চোৱা তুমি ফাৰ্ষ্টৰ পৰা 3.5 ঘণ্টাৰ সময়, প্ৰথম 2 ঘণ্টা সময় কি কৰিবা, সেই যি এটা দুটা চেপ্টাৰ আছে সেই চেপ্টাৰকেইটা ৰিভিজন কৰিবা। সেই 2 ঘণ্টা সময় বা 2.5 ঘণ্টা সময় যোৱাৰ পিছত যি 1 ঘণ্টা 1.5 ঘণ্টা সময় তুমি পাবা, সেইখিনি সময় কি কৰিবা, অলৰেডি তুমি যি দুটা চেপ্টাৰ চালা সেই চেপ্টাৰ দুটাৰ কুৱেশ্যন বেংকৰ পৰা তুমি কুৱেশ্যন প্ৰেক্টিছ কৰা। ঠিক তেনেকৈ তুমি কি কৰিবা, 3.5 ঘণ্টা বা 4 ঘণ্টাত তুমি সেই দিনটোত ছায়েন্সৰ সেই 2টা বা 3টা চেপ্টাৰ তোমাৰ ক্লিয়াৰ হ'ব, বা এটা চেপ্টাৰ কোনোবা দিনা এটাও হৈ যাব পাৰে, সেই ক্লিয়াৰ হ'ল। তাৰপিছত তুমি কি কৰিবা, তাৰ দিনটোৰ মিড টাইমটোত তুমি কি কৰিবা, ডেইলি জানুৱাৰী প্ৰথমৰ পৰা তুমি ডেইলি এখনকৈ পেপাৰ প্ৰেক্টিছ কৰিব লাগিব, মেট্ৰিকৰ পেপাৰ। এই পেপাৰখন হ'ব পাৰে তোমাৰ কোনোবা টেষ্ট পেপাৰ হ'ব পাৰে, যিহেতু টেষ্ট পেপাৰ আমাৰ এভেইলেবল হ'ব, বা আগৰ মেট্ৰিক এক্সামৰ পেপাৰ হ'ব পাৰে। কি কৰিবা, তোমালোকে মেট্ৰিক পৰীক্ষা দি আছোঁ বুলি তোমালোকে সেই সময়খিনি নিজৰ টেবুলত বহি ল'বা, একদম জেনুইনলি তুমি এক্সামটো দিবা। 3 ঘণ্টা সময় সেই পেপাৰখন লিখিবা।
যদি তুমি ৰাতিপুৱা ছায়েন্স চাইছা তুমি পেপাৰখন বেলেগ এটা ছাবজেক্ট ল'বা, ধৰি লও তুমি এছামিছ ল'লা, এছামিছৰ পেপাৰখন তুমি 3 ঘণ্টা সময় কৰিবা। হয়তো সেই 3 ঘণ্টা সময় কি হ'ব পাৰে, তুমি যিহেতু এতিয়া তোমাৰ ৰিভিজন চলি আছে, 3 ঘণ্টা সময়ত তুমি হয়তো তোমাৰ 2 ঘণ্টা কমপ্লিট হৈ যোৱাৰ পিছত তোমাৰ মেক্সিমাম কুৱেশ্যন এনচাৰ চব কৰা হ'ল আৰু 1 ঘণ্টা সময়ত তুমি এটাও কৰিব পৰা নাই। তুমি এনে টাইমখিনি ৱেষ্ট নকৰিবা, কি কৰিবা, যিকেইটা তুমি পাৰা নাই সেইকেইটা তুমি কি কৰা, সেইকেইটা প্ৰেক্টিছ কৰা। এতিয়া যিকেইটা কুৱেশ্যন তুমি পাৰা নাই সেইকেইটা তুমি কি কৰা, সেই 3 ঘণ্টা সময় হোৱালৈ সেইকেইটা তুমি মেমৰি কৰা বা নিজে বুজি লোৱা, জানি লোৱা, সেইটো তুমি ক্লিয়াৰ কৰা। 3 ঘণ্টা কমপ্লিট হোৱাৰ পিছত তুমি নিজে এবাৰ পেপাৰখন চেক কৰা যে তুমি কিমান মাৰ্ক কৰিলা। কাৰণ কেনেকুৱা হ'ব, তুমি যিখন পেপাৰ প্ৰেক্টিছ কৰি আছা, মেট্ৰিকত যিখন পেপাৰ পাবা বহুত এটা ডিফাৰেঞ্চ নাহে। কেনেকুৱা হ'ব, বহুত এটা ডিফাৰেঞ্চ নাহে। তুমি এতিয়া যিমানখিনি স্ক'ৰ কৰি আছা প্ৰায় তাৰ ওচৰে পাজৰে থাকিব। গতিকে ডেইলি নিজৰ ইম্প্ৰুভমেণ্ট কৰি গৈ থাকা। এতিয়া দিনৰ ভাগত তুমি পেপাৰখন চালা, তাৰপিছত যদি তুমি টাইম পোৱা, অন্যান্য তুমি যিখিনি টান বস্তু পোৱা, সেই কঠিন পোৱা, সেইবিলাক চালা। গধূলি টাইমত তুমি কি কৰিবা, তুমি আকৌ আগতে ৰাতিপুৱাৰ দৰে সেই 3.5 ঘণ্টা বা 4 ঘণ্টা সময়ৰ কাৰণে তুমি বেলেগ এটা ছাবজেক্ট ল'বা। কাৰণ ৰাতিপুৱা উঠি কিনে তুমি ছায়েন্স লৈছিলা, পেপাৰ প্ৰেক্টিছ কৰিলা এছামিছ, এতিয়া তুমি গধূলি টাইমত কি কৰিবা, তুমি বেলেগ এটা ছাবজেক্ট ল'বা। ধৰি লও তুমি মেথছত তুমি কি কৰিলা, 4 ঘণ্টা টাইম ল'লা, মেথছৰ 4 ঘণ্টা টাইমৰ ভিতৰত তুমি 2 ঘণ্টা টাইম তুমি কোনো এটা চেপ্টাৰ ক্লিয়াৰ কৰিলা। সেই ক্লিয়াৰ কৰাৰ পিছত বাকী যি 2 ঘণ্টা সময় থাকিল, তুমি কুৱেশ্যন বেংকৰ পৰা সেই চেপ্টাৰটোৰ কুৱেশ্যন প্ৰেক্টিছ কৰা। বিভিন্ন ধৰণৰ কুৱেশ্যন থাকিব, প্ৰেক্টিছ কৰা, বা কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পাবা। সেই কুৱেশ্যন পেপাৰবিলাকত সেই চেপ্টাৰটোৰ কি কি কুৱেশ্যন আহিছে, কি মেথছ আহিছে, কি টাইপত আহিছে, সেইবিলাক গোটেইখিনি অলপ মাইণ্ড কৰি কিনে সেইবিলাক প্ৰেক্টিছ কৰা। এনেদৰে তোমালোকে কি কৰা, কণ্টিনিউ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখলৈ কৰি গৈ থাকা। তেতিয়া তুমি দেখা পাবা যে তুমি লাহে লাহে কুৱেশ্যন পেপাৰ, যি তুমি দিনৰ ভাগত এখনকৈ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰি গৈ আছিলা, সেই প্ৰেক্টিছ কৰাৰ ফলত তোমাৰ ডেইলি অলপ ইম্প্ৰুভ হৈ গৈ আছে। আৰু মেট্ৰিকৰ দিনাও তুমি ইয়াৰ ভাল ফল এটা পাবা যে এই যিমানখিনি তুমি প্ৰেক্টিছ কৰিছিলা, তোমাৰ কুৱেশ্যনৰ পেটাৰ্ণখিনি তোমাৰ মাইণ্ডত আহিব। ইয়াৰ উপৰি সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল টাইম মেনেজমেণ্টটো তোমাৰ আহি যাব। তোমাৰ আইডিয়াটো হৈ যাব যে কোনটো ছাবজেক্টৰ পেপাৰখনত মই কিমানখিনি টাইমত কিমানখিনি কভাৰ কৰিব লাগিব, এই গোটেইখিনি কথা তুমি পাই যাবা। এতিয়া কি কৰিবা, এনেকৈ প্ৰেক্টিছ কৰি তুমি কি কৰিবা, ফেব্ৰুৱাৰী 10 তাৰিখলৈ এনেকৈ কৰি থাকিবা। 11 তাৰিখটোত তুমি কি কৰিবা, যিটো ছাবজেক্ট তুমি আটাইতকৈ বেছি টান পোৱা, মেথছ হওক বা ছায়েন্স হওক, যিয়ে টান পোৱা, সেই 11 তাৰিখটোত তুমি দিনৰ পৰা ৰাতি গোটেই সেই ছাবজেক্টটোৱে চাবা। চাই 11 তাৰিখৰ পৰা তুমি আৰু বেলেগ নাচাবা। 12 তাৰিখৰ পৰা কণ্টিনিউ তুমি ইংলিছত লাগি যোৱা। কাৰণ যিহেতু তোমাৰ 15 তাৰিখে এক্সাম আছে ইংলিছ, সেইকাৰণে সেই আগৰ 3-4 দিন তুমি ইংলিছ চাবই লাগিব। আৰু তোমালোকৰ এটা খুবেই ভাল কথা হৈছে যে এক্সামবিলাকৰ মাজত এটা এক্সামৰ পৰা নেক্সট এক্সামটোলৈ প্ৰতিটো ছাবজেক্টৰ আগত প্ৰায় 2-3 দিনকৈ বন্ধ পাইছা। এইটো এটা খুবেই ভাল কথা, কাৰণ তোমালোকে এই 2-3 দিনত ক্লিয়াৰ হৈ যাব, তোমালোকৰ কোনো এটা ছাবজেক্ট চোৱা ক্লিয়াৰ হৈ যায়। এইখিনি এনেকুৱা ধৰণে তোমালোকে প্ৰেক্টিছ কৰি গৈ থাকা। আৰু এটা কথা জানি থবা, ইয়াৰ উপৰি এডিশ্যনেল তথা ইম্পৰ্টেণ্ট কথা এটা কৈ দিছোঁ, তোমালোকে যিখন টেবুলত বহি ষ্টাডি কৰি থাকিবা, সেই টেবুলখন সদায় ক্লিন কৰি ৰাখিবা। আৰু টেবুলৰ আগত কালাৰফুল বস্তু নাৰাখিবা, বা টেবুলখন মানে কি জিকজাক বস্তুৰে ভৰাই নথবা। এইটো এটা চাইক'লজিকেল এফেক্ট আছে, মনোবিজ্ঞানৰ এটা এফেক্ট। কেনেকুৱা হয়, যদি তোমাৰ টেবুলখন পৰিপাটি হৈ থাকে, তোমাৰ চকুৰ আগত থকা বস্তুবোৰ একদম শান্তিভাৱে থাকে, শান্তিপূৰ্ণ হৈ থাকে, বা ডিচিপ্লিন হৈ থাকে, পৰিষ্কাৰ হৈ থাকে, তেতিয়া তোমাৰ কি হয়, মেমৰি কৰা যিটো পাৱাৰ সেইটো বাঢ়ি গৈ থাকে, বা তুমি যিটো মেমৰি কৰা সোনকালে মনত থাকিব। যদি তুমি টেবুলখন লেতেৰা পেতেৰাকৈ ৰাখি থৈ দিয়া, বা যিকোনো ধৰণৰ বস্তুৰে ভৰপূৰ কৰি থৈ দিয়া, তুমি মেমৰি কৰি আছা বা মুখস্থ কৰি আছা, তোমাৰ সোনকালে তেতিয়া মুখস্থ নহয়। এইটো চাইক'লজিকেল এফেক্ট হয়। গতিকে এনেকৈ তোমালোকে পঢ়ি গৈ থকা। আশা কৰোঁ তোমালোকৰ এনেদৰে প্ৰেক্টিছ কৰাৰ ফলত খুবেই এটা ভাল ফলাফল হ'ব। সদশেষত তোমালোকৰ পৰীক্ষাৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। আৰু নতুন এনেদৰে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কিছু পইণ্টছ তোমালোকক দি থাকিম, পৰীক্ষাৰ আগতো দি থাকিম, মাজে দি থাকিম। তোমালোকে মোবাইলতো বেছি টাইম ৱেষ্ট নকৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'বা। এনেকুৱা ইম্পৰ্টেণ্ট কিছু ভিডিঅ' পালে তোমালোকে এইবিলাক কথা জানি ল'বা। ধন্যবাদ।